তো মানে আমাৰ শুৱালকুছিত মানে চলি আছে আজি 3 বছৰৰ মূৰত ৰাস পূজাত তো আপোনালোকক যিমান বাৰু দেখাম তো ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু মোৰ লগত আছে গীতা ভাই কি খবৰ আৰু এই যে অসমীয়া ল'ৰা গৌৰৱ ভাই আৰু সৌৰভ ভাই কি খবৰ বাকী ইয়াত আৰু ইহঁতে মানে প্ৰগ্ৰাম আছে গাইছ আৰু ৰাতি আছে 11টা বাজি যাব এই চাগে গাইছ আজি মানে কি বেলেগতকৈ বেলেগ চাইকেল লৈছো ইমান দিনটো গাড়ীতে আহিলো অলপ বেলেগতকৈ বেলেগ আজি চাইকেলৰ ফিলিংটো লওঁ বহুত দিনৰ মূৰত আৰু মই লৈছোঁ 20 বছৰ ধৰি আজি ফিলিংটো ল'ম আজি তো ভিডিঅ'টো মানে সকলোৱে চাই দিয়ক খুব বেছি এনজয় হ'ব আমি যাওঁ তো ভাই ইয়াত আহক আজি মই একদম 20 বছৰ ফিলিংটো লৈছোঁ গাইছ তো চাই দিয়ক পুৰা আন্ধাৰ তো চাই দিয়ক আৰু গাইছ আমি মানে ৰাসত আহিছোঁ আৰু ইয়াত মানে চাইকেলখন থৈ দিলোঁ লগতত এই তো লগত চলি যাব তো এতিয়া আমি যাই আছোঁ তো চাই দিয়ক ভিডিঅ'টো গাইছ আমি মানে বাইলে ৰাস আহিলোঁ ইয়াত চাব পাৰে মানে শুৱালকুছি তো এইফালে চক কৰি চাব পাৰে মানে তো আপোনালোক যিমান বাৰু দেখাম আপোনালোক ভিডিঅ'টো সকলোৱে চাই দিয়ক মানে চাহে কথা গাইছ চাব লাগে একদম মানুহ গাইছ আৰু এতিয়া মানে মানুহ বেছি হোৱা নাই একদম ৰাজস্থান মানুহ বহুত হ'ব মানে গাইছ যিমান বাৰু আপোনালোক দেখাইছোঁ বুদ্ধ লাগবে একদম বুদ্ধ লাগবে আৰু গাইছে এইটো হৈছে মেইন গেটখন তো মূৰ্তি যোনফালে আছে এইখন গেটখন হৈছে মেইনখন আৰু এইফালে আছে এইটো কিবা টাৱাৰ বুলি কয় কি বা টাৱাৰ বুলি কয় আপোনালোকে কমেণ্ট কৰি জনাবচোন তো গাইছ এতিয়া আমি চাওঁ মূৰ্তিটো চাবলৈ মূৰ্তি কেইটা তো যেখানি বাৰে আপোনালোকে দেখাম আৰু গাইছ ইয়াত লেখা আছে আই লাভ শুৱালকুছি তো গাইছ এইটো হ'ল জগন্নাথ মন্দিৰটো তো গাইছ ইয়াৰ আছে এইটো তো যিমান পাৰে মেইন কেইটা দেখাম গোটেই দেখালে এই ভিডিঅ'টো পুৰা বহুত দীঘল হৈ যাব মানুহ হৈছে ৰাস মানে মানুহ মানে ৰাসে আহিছে একদম গাইছ এইগিলা মেইন গিলা আপোনালোকে দেখাম এটা এনেকুৱা পাকটো মাৰিম আৰু এইখন আছে ভূপেন হাজৰিকাৰ এই মঞ্চ বুলি কয় এইখন তো জানি বাৰু চাই দিয়ক মানুহ এইখান মানে বৃন্দাবন আৰু মানে এইটাতো আছে গাইছ তো এইখান চাই মানে এইখানো চাম তো চাই দিয়ক মানুহৰ সঁচা খেলা মানে গাইছ অলপকৈ দেখাইছোঁ আপোনালোকক চাই দিয়ক তো এইখন হ'ল চবতকৈ ডাঙৰ মানে বৃন্দাবন আৰু এইখন মানে আছিল গাইছ ভূপেন হাজৰিকাৰ মঞ্চ কিন্তু ৰূপান্তৰিত হ'ল মানে বৃন্দাবনলৈ তো গিলে আৰু ভাই বৃন্দাবন অসমত নকওঁ দে তো গাইছ মানে ভালো আমাক লাগে পুতুনা বাইদেউ ৰখি আছে মাংস ভাত বনাই ৰখি আছে নাই গাখীৰ খাব দাদা মোক কি খুৱাব মোক ৰকত খোৱা মাছত আহে সদায় অচাবু আৰু গাইছ এইটো হৈছে পুতুনা বাইদেউ য'ত আমি সৰুতে ভয় খাইছিলোঁ বিৰাট আৰু গাইছ মানে এইখন মানে যোনখন ৰথ বনাইছে কি এটা নেক্সট লেভেলত বনাইছে মানে মাংস আৰু গাইছ যোনে বনাইছে তো কি এটা লেভেলত বনাইছে মানে কি ক'ম আৰু মানে ইয়াত ৰথখন বনাইছে মানে কি এটা আল্টিমেট লেভেলত বনাইছে মানে মানবা লাগব গাইছ আল্টিমেট আৰু ইয়াত যাব পাৰে ছটা বিমান আছে আপোনালোক দেখাইছোঁ ছটা বিমানৰ ফটাটো দিবা বাচছে বহুত দুখ লাগছে বহুত দুখ খবৰ হয় দে ছটা ফটাটো দিবা বাচছে আৰু গাইছ মানুহ চাকে গাইছ মানুহ তো এনেকৈ মানুহৰ মাজত আছোঁ মানে ভিৰ পুৰা আৰু এনেকৈ চাই আছোঁ চাই আহিছোঁ এখানি পৰা এটা ড্ৰোন শ্বট চাই লওক
গাইছ এইখন হৈছে বস্ত্ৰ মেলা আৰু এই বস্ত্ৰ উৎসৱ বুলি আছে ইয়াত মানে ৰাতি প্ৰগ্ৰাম আছে গাইছ অৰূপদা আৰু গৌৰৱদা তো গাইছ এইখনৰ বস্ত্ৰ মেলাৰ মানে এইবিলাক কাপোৰ চাপোৰ মানে ইয়াত আছে তো দূৰৰ দূৰৰ পৰা ইয়াত মানে কাপোৰ বেচিব আহিছে তো আপোনালোকে আহিব পাৰে ইয়াত আৰু এইখন মানে 20 তাৰিখলৈকে আছে তো 17 তাৰিখলৈ ৰাসটো শেষ হ'লে আৰু গাইছ মানুহ গাইছ এতিয়া কওক আৰু গাইছ এইবিলাক কম্বলবিলাক চাব পাৰে মানে আমি সৰুতে মানে ৰাস চাব এতিয়া মাহঁতৰ আঙুলিত ধৰি ধৰি যদি ঠাণ্ডা লাগে মানে কম্বলখনৰ ভিতৰত মানে সোমাই যাওঁ মানে কি এটা মানে দিন আছে এইবোৰ আৰু গাইছ এইটো হৈছে প্ৰগ্ৰাম মানে ৰাতিৰ প্ৰগ্ৰাম সৌৰভ আৰু গৌৰৱদাৰ মানে প্ৰগ্ৰামটো মানে কৰিছে আৰু গাইছ এতিয়া মানে প্ৰগ্ৰাম চাই আহিলোঁ এতিয়া মানে আমি আনন্দ মেলাত যাম আপোনালোকক যেখানি পাৰে দেখাই আছোঁ গাইছ তো চাই দিয়ক তো মানুহ গাইছ নাচি কেনে লাগে ভাই মধ্য আৰু ক্লিপ কেইটামান দেখাব নাপালা একো নাই গাইছ ঠিক কৰি লাভ নাই যিমানটোত কৰিব লগা কাম বহুত আছে একবাৰ আছোঁ 10 বাৰ জিকিম হেনে কথা না কি ভাই মজা আৰু তেতে চলি আছে গাইছ বাইক খেলা চিকলেট মানে সৰুতে তামাম উঠিছিলোঁ এতিয়া আৰু সৰুৰ কথাবিলাক মনত পৰে গাইছ চাব পাৰে গাইছ কি কওঁ আৰু আৰু গাইছ মানে ইমানে বেছি হাল্লা হৈছে মানে ভালকৈ ক'ব পৰা নাই সেইকাৰণে গাইছ ভইচ অভাৰ দিছোঁ আৰু মানে ইয়াত মানে সৰু ছোৱালীবিলাকে খেলি আছে তো জাম্পিং জাপাং বুলি কয় এইখন আৰু এনেকৈ খেলি আছে সৰু ছোৱালীকে আৰু চাই কিবা এটা ভালো লাগে মানে বাচপন মনত পৰি যায় মানে গাইছ তো এইবিলাকে আছিল আৰু সৰু ছোৱালীৰ বস্তু আৰু এইখন চকৰি তো চাই দিয়ক আৰু গাইছ মানে আমি বাইক ষ্টেণ্ডৰ মানে চাম আৰু এইখন মানে টিকেট আৰু এইবিলাক মানুহবিলাকে আছে মানে বাইক খেলা চাম আৰু মানে এনেকৈ আমি ওপৰত যাওঁ বাইক খেলা যাব যায় তো এইটো হ'ল গাইছ নেক্সট দিন ছেকেণ্ড দিনা গাইছ যাই আছোঁ ওপৰত ভয় লাগে গাইছ মানে এনেকৈ ওপৰত উঠি লৈছোঁ পুৰা মজা আৰু গাইছ তো একেলগে আহিব বোলে গাইছ পুৰা আজি খেলা চাই মজা লাগিব আজি 50 টকা বোলে এটা হাতত কিন্তু দতাৰে 100 টকা তো আজি চাব লাগে ফিলিংছটো ল'ম আৰু গাইছ আমি মানে কি তাৰ ওপৰত উঠিছোঁ কি এটা মজা লাগছে গাইছ মোবাইলটো যদি পরে শেষ আর খতম ও মাই গড মোবাইলটো বলে শেষ একদম ভালকে রাখা লাগবে তো গাইছ এটা লাহেকে স্টার্ট এবার মারুতি আনি দিছে একদম দেখা পালে গাইস ও মাই গড
বহিলো কেনেকে অ' মাই গড অ' গাইছ কেনেকে গাঁও দাদাজনে মানে চলাই কেনেকুৱা লাগিল আপোনাৰ আপুনি কেতিয়াৰ পৰা পাৰে এই বস্তুটো মানে চলাব এটা যেতিয়া আমি মানে হেৰি কৰি আছোঁ তেতিয়া পৰা শিকিবলৈ মানে চেষ্টা কৰিলোঁ আৰু চেষ্টা তো মানে একদম ভয় লাগি গৈছে গাইছে একদম মৰো মৰা অৱস্থা আহিছে তো এইখন বাইকেৰে চলাইছে মানে একবাৰ উঠি চাওঁ গাইছ কেনেকুৱা লাগে তো এইখন বাইকেৰে গাইছ ফিলিংছটো বেলেগ গাইছ আৰু গাইছ বাইকখন মানে কেনেকৈ চলাইছে কি এটা নেক্সট লেভেলত চলাইছে মানে ক'ব পৰা নাই মানে এনে হাৰ্ট ফিলত দৰে হৈ গৈছে তো বাকীখিনি চাই থাকক আজি মানে ফাৰ্ষ্ট টাইম উঠিম মানে আমি চকৰি খুব বেছি লাগব তো ভাই আবার ফার্স্ট টাইম উঠিম কি হয় নাজানো অলপ প্রাইস ভয় লাগিছিল মানে এই টিকেটখন আছে 50 টাকা ভয় লাগিছে বিৰাট ভয় লাগছে গাইছ এটা উঠিম ওপৰত উঠিছে গাইছ মানে উঠিছে ভয় লাগছে ও মাই গড উঠছে গাইছ গাইছ ও মাই গড লাইফের প্রথম এক্সপিরিয়েন্স গাইস ও ভাই গাইস একদম ভয় লেগেছে আমার লাইফের তো কাছে প্রথম ছিল ভাই কেন এক্সপিরিয়েন্স বিরাট ভয় লাগছে গাইস বিরাট ভয় লেগেছে গাইস এই তলত চা পারে গাইস ইমান মানে উপরে প্রথম উঠছো গাইস আজ লাইভত বিদ্যা বহুত ভয় লাগছে গাইস কি করে বাদ মানে ইমান তলত ভাই তাহলে তো ইউজ ভাই না আপনার মধ্যে ভালো গেছে guys what are you guys coming oh my god আৰু লাষ্টত মানে গাইস ফাইনালি আহি পেলাই মানে জুবলিবাৰ ফাংচন এনেকৈ চালোঁ তো বাকী মানে বেলেগে মানে নেদেখাও মানে কপিৰাইট উঠিব পাৰে তো এখানেই আছিল তো আজিৰ ভিডিঅ'টো তো গাইস ভিডিঅ'টো এখানেই আছিল যদি ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব নকবা মানে ভিডিঅ'ত আজিলৈ